হে নমস্কাৰ বন্ধুসকল, তো কি হালচাল তোমালোকৰ? আজি আমি কথা পাতিম অসমৰ সবচে হ্যান্ডসাম বুঢ়াৰ বিষয়ে, মানে এই ডখৰৰ বিষয়ে। আবে সালে আৰে বাবা, মই কোৱা নাই নহয়, তেখেতে নিজেই কৈছে, চাই লোৱা। নিচিনা হ্যান্ডসাম ল'ৰা অসমত নাই। এইয়া দেখিলা, চোৱা, মানুহৰ ছাল লাগিলে খুতুৰা পৰি যাওক, মাল লাগিলে টুটুৰা পৰি যাওক, মনৰ পৰা সদায় হ্যান্ডসাম হৈ থাকিব লাগে, এই ককাৰ নিচিনা। নিচিনা হ্যান্ডসাম ল'ৰা অসমত নাই। মোৰ নিচিনা 22 বছৰীয়া ল'ৰা এটা। হা, কেইবছৰীয়া? মোৰ নিচিনা 22 বছৰীয়া ল'ৰা এটা। ককা এবাৰ অকমান বেছি হৈ গ'ল নেকি? সেই তেনেকুৱা 22 চাগে 3টা যোগ কৰিব লাগিব আপোনাৰ বয়স, তেতিয়াহে মিলিবগে। আৰু ককা আপুনি এতিয়া ল'ৰা শাৰীত নপৰে আৰু, তাৰ পৰা কেতিয়াবাই বহিষ্কাৰ হ'ল। মানুহে মোক দেখি জ্বলি গৈছে। আপোনাক দেখি যদি বেলেগ মানুহ জ্বলিছে, তেতিয়াহ'লে আপুনি কিয় ক'লা হৈছে? মোৰ সন্দেহ হৈছে আপুনি বেলেগক দেখি জ্বলা নাইতো, কাৰণ জ্বলি যোৱা বস্তুহে ক'লা হয়। পাগল হৈ আছে, কিন্তু নোৱাৰিবি নহয় মোক বলে তহঁতি। কেনেকে বলে পাৰিবি? নোৱাৰে ককা, আপোনাৰ নিচিনা পুৰা বেঙেনাটোৰ লগত কোনে বলে পাৰিব? এনেই আপুনি ভয় খাই আছে। মোৰ নিচিনা হেণ্ডচাম হ'ব লাগে তহঁতে আকৌ এবাৰ জন্ম ল'ব লাগিব, কোনো মাইকেলাল নাই। সঁচা কথা কৈছে ককা, আপোনাৰ নিচিনা বাকচুদি কৰিবলৈ আমাৰ সাহস নাই, আৰু এই জন্মততো একেবাৰেই নাই।